Hello guys, good morning to Mitun Dairy Vlog. To ami aji sitol aru kare mas kham. Moi hei dhoraki dekhaba nwarilu. Aru actually moi late ke paluge etia bortoman dada jone kare mas puri ase heya. Amar dubosoria kare mas olop dekhai dis. Eido. Eido dubosoria kare mas hoy. Aji ami etu pitika kori kham khub dhuniya ke malor logot. Actually apnalok moi malto dekhaba nwarim. Aru dada joro cholaise. দাদাৰ ঘৰতে আহিছো আজি খাবলৈ হি সিটলটো বইল কৰিছে কি দি বনাইছে মই হুদিম আৰু ইয়াত খিচিৰি বনাইছে কি কেনেকৈ খিচিৰি বনাইছে হেতুকো মই হুদিম মই কেমেৰাটো বেক কৰি লৈছো আপুনি কোক মই ই বনাই আছে মাৰ চলি হাজে এটা দৈনো দে দে আপুনি কোক এই আমাৰ দাদা অলপ বিজি হৈ আছে ফোনত অলপ পিছত এই বনাই আছে খুব ধুনীয়াকৈ বনাই আছে আপোনাক মই একদম ওচৰৰ পৰা দেখুৱাইছো এইটো হ'ল খিচিৰি এইটো হ'ল আমাৰ শীতল মাছ আৰু এইটো শীতল মাছক আমি বইল কৰিছো বম্বু কৰিছা দি পিনি আৰু এইটো আমাৰ অলপ খিচিৰি ইয়াত বহুত মাছ আছে বহুত বিধৰ মাছ আছে ইয়াত আমাৰ খিচিৰিকে বনোৱা হৈছে আৰু একদম অন স্পটৰ পৰা দেখুৱাইছো এইটো হ'ল দুবছৰীয়া কাৱৈ মাছ এইটো আপোনালোকে চব ফুৰি আছে এইটো কিমান ধুনীয়া কিমান ডাঙৰ কাৱৈ মাছ দে চাওক গাইছ লোভ নকৰিবা জিভাৰ পানী পৰিলে উপায় নাই আৰু পৰিলে মই লোকেশ্যন আৰু এড্ৰেছটো দি পঠিয়াম যদি খাবলৈ মন আছে ইয়ালৈ আহিব পাৰিব কিনি পিনি লৈ যাব পাৰিব একচুৱেলি বেছি দূৰ নহয় বৰদলৈৰ পৰা মাত্ৰ 2 কিলোমিটাৰ এয়া দাদা আপুনি কেনেকৈ বনাইছে খিচিৰিটো আৰু বইলটো ক'ব নেকি মই সিফালৰ পৰা গৈ লওঁ অলপ লাইটটো অলপ পৰিছে সদায়তো তেলে খাই থাকো আজি কাৰণ আমি ট্ৰাইবেল মানুহটো সেইকাৰণে মই ভাবিলো কি বইল চিষ্টেম এটা ঔটেঙা আৰু চিতল মাছৰ বইলিং আমাৰ ডেইৰী ট্ৰেডিচনেল চব্জি তাৰপাছত আৰু এটা খানা বনাইছো আপোনাৰ এইটো হ'ল মিক্সাৰ হয় সাধাৰণতে মানুহে পেটু পেলাই পিঠাবিলাক পেলাই মাথা পেলাই কিন্তু মই নেপেলাওঁ মই খুব মানে সুন্দৰভাৱে বনাইছো এয়া বনাই আছো এইটো আমি যেহেতু নেকি আমি মদ খাওঁ চুজে খাওঁ চুজেৰ লগত খাম ইয়াত আমাৰ ট্ৰেডিচনেল বগা মদ গাইছ আপোনালোকক দেখুৱাম যদি পাৰোঁ মই দেখুৱাব চেষ্টা কৰিম লেকিন আমাৰ মই মদটো দেখুৱাবলৈ নিবিচাৰোঁ তথাপিতো মই আমাৰ ট্ৰেডিচনেল মদটো যদি আছে বগা মদ তেতিয়াহ'লে মই দেখুৱাম একচুৱেলি মই আংৰাজীটো নেদেখুৱাওঁ এয়া এইটো শীতল মাছ শীতল থৈ দিছোঁ ৰাতিপুৱাৰ কাৰণে গধূলিৰ কাৰণে এইটো ফায়াৰিং কৰিবৰ কাৰণে মানে ফ্ৰাই কৰি খাবৰ কাৰণে তাৰমানে ফায়াৰিং মানে ফায়াৰ কি বুলি কয় ফ্ৰাই কৰিবৰ কাৰণে থৈছে গাইজ আৰু লগতে আছে এইটো কি বোলে আচাৰা কিহৰ আচাৰা এইটো মিক্সাৰ পিকল হয় একচুৱেলি এইটো মিক্সাৰ হয় পিকল মিক্সাৰ গাইজ চবে খাম আমি চবে মিলি মিলি খাম অলপ পিছত খোৱাৰ পিছত দেখুৱাম একচুৱেলি এইটো বইলটো চাওক ইয়াত বম্বু টেঙা আছে আমাৰ একচুৱেলি ট্ৰেডিচনেল থলুৱা চব্জি বুলি কয় একচুৱেলি এইটো আমি সদায় ইউজ কৰি থকা আপোনালোকেও খাইছে চাগে বনাব পৰা এইটো সৰু এটা ইমান কষ্ট নহয় ইয়াক বনাবলৈ যে খিচিৰি হয় কিন্তু বৰ টেষ্টি বহুত টেষ্টি হয় এইটো কি বুলি কয় এইটো মাছৰ মানে মাছটো গোটাকে ঢালি দিলেও আপুনি খিচিৰি বনাব পাৰে ইয়াত মানে আমাৰ আমি ফিচা পেলোৱা নাই আপোনাৰ বাকলি পেলোৱা নাই তাৰপিছত পেটু পেলোৱা নাই কোনো এটা বস্তুৱে পেলোৱা নাই আমি সেইটো সুন্দৰভাৱে আমি মানে বনাইছো চাওক এইটো হ'ল খিচিৰি চব খিচিৰি ফ্ৰাই খিচিৰি সাধাৰণতে এইটোহে বিচাৰে আমাৰ ৰাইজে যিমানে সুন্দৰভাৱে চব্জি নবনাওক কিন্তু এই খিচিৰিটো মানে চবে খাব বিচাৰে দেখক গাইছ এইটো বইল এইটো আমাৰ থলুৱা দেউৰী চব্জি হয় এইটো মই অৰিজিনেল হেক কৰাৰ পিছত আপোনালোকে দেখুৱাব চেষ্টা কৰিম আৰু এইফালে দাদাই খুব ধুনীয়াকৈ গুৰুত্ব দি বনাই আছে আমাৰ খিচিৰি আকৌ সিফালে দাদা এজন এইফালে চবে বহি আছোঁ আমি ল'ৰাখিনি কিবা ক'ব বিচাৰিছে নেকি দুবছৰীয়া কাৱৈ মাছটো কেনেকৈ খাম বুলি ভাবিছে নহ'লে গাইজ আপোনালোকৰ কি বুলি কয় জিভাৰ পানী পৰিলে উপায় নাই কি কৰিম এয়া দুবছৰীয়া কাৱৈ মাছ এতিয়া ইয়াৰ লগত সেয়া ইয়াত চাকনা বনাই আছে কি বুলি কলে আদা লচুন পিচি আছে শুকান জলকীয়া লগতে নিমখ মোৰে জিভাৰ পানী পৰি গৈছে
জিভাৰ পানী পৰি গৈছে গাইজ কিনো কৰি উপায় নাই দুখৰ বিষয় খাবলৈ মন গ'লে আহক গাইজ এইটো চাওক 2 বছৰীয়া কাৱৈ মাছ গাইজ চাই আপোনালোকে দূৰৰ পৰাই জিভাৰ পানী পেলাওক কাৰণ কেলে কপালটো অলপ ভাল আজি মোক এজনে ফোন কৰি মাতিলে একচুৱেলি ময়ো নাহিলোহেঁতেন এই মোক ফোন কৰি মাতিলে সেইটো চাওক কি ডাঙৰ কাৱৈ মাছ গাইজ এইটো এতিয়া একচুৱেলি মই লোকেশ্যনটো কৰিছোঁ এটা কৈ দিব নেকি আপুনি ক'ত কেনেকৈ পায় কাৱৈ মাছটো আপোনাৰ ওচৰলৈ আহিব লাগিব ইহঁতে ক'ৰ পৰা কেনেকৈ আহিব লাগিব আপোনাৰ চাইনিজ কাৱৈ বুলি কয় কিন্তু চাইনিজ কাৱৈ হ'লেও লোকেল ফিচাৰীত এৰি দিয়াৰ লগে আমি দানা ইউজ নকৰোঁতো নকৰাৰ কাৰণে তেওঁ লোকেলে হৈ যায় বস্তুটো আমি ভাত গুটি পেলাওঁ ভুজি দিওঁ আৰু সেইমতে মাছটো তাৰমানে আপোনাৰ ডাঙৰ হৈছে আৰু শক্তিশালী আপুনি ফাৰ্মৰ বস্তুটো তাৰ শক্তিটো নাইকিয়া হয় কিন্তু আমাৰ যিটো মোৰ ফিচাৰীত যিটো প্ৰডাক্ট হোৱা কাৱৈটো আপুনি চুব নোৱাৰিব সহজতে আপোনাৰ হাত ফালি গুচি যাব গতিকে আমি লোকেল পাৱাৰফুল হয় গতিকে কাৱৈ মাছটো আপুনি মানে চাইনিজ কাৱৈ বুলি ক'লে ভুল হ'ব এইটো লোকেল কাৱৈ হয় এয়া দাদাই ঔটেঙা লৈ আছে হাতত কাৰণ কেলে আমাৰ থলুৱা চব্জি বইলৰ লগত বনাবৰ কাৰণে দিবৰ কাৰণে খুব ধুনীয়াকৈ বনাম দেই এইটো তাৰপিছত এয়া এইফালে কাটিব এতিয়া ঔটেঙাটো বেলেগ ষ্টাইলত বনাম এইটো বেলেগ ষ্টাইলত বনাব সেই একচুৱেলি মই আপোনাক পিছত দেখুৱাই আছোঁ এইখিনি মই ইফালৰ পৰা অলপমান ঘূৰি আহোঁ আৰু মাছৰ তেল চাওক গাইজ দেখুৱাই দিব মূৰে পানী কিবা এঠাটো ৰেটে মাকলা মূৰে পানী পৰি গৈছে এইটো দেখি কিনি খাওঁ লাগি গৈছে গাই চাওঁ একদম এইটো মুঠতে ক'ব নালাগে এইটো কি মাছ মই নিজে নাজানো একচুৱেলি জাপানিজ কাৱৈ নে কি কাৱৈ লোকেল কাৱৈ হয় বুলি কৈছে এইটো চাওক গাইজ একদম মানে তেলে তেল আপোনাৰ এইফালে আমাৰ এইটো মোক কামুৰিলে গ'লে এইটো তোকো ভিডিঅ' কৰে এইটো ভিডিঅ' কৰোঁতে আমাৰ এইটো চেক্সিটো গছকি পালোঁ মই ক'লা পেপচি এইটো পেপচি হয় বহুত ঠাণ্ডা হয় কিন্তু মই গছকি পালোঁ ইয়াক অলপমান দেখুৱাইছোঁ ইয়াক লাগিছা গাইজ সেইবুলি আকৌ আপোনালোকে সেই বেয়া শব্দটো এইটো ভালো হয় বেয়াও শব্দটো কিন্তু এইটো বুলি কোৱা নাই মই হয় একো নাই এতিয়া মই অলপমান এইটো দেখুৱাব নোৱাৰিম অলপমান বাহিৰৰ পৰিৱেশটো দেখুৱাই দিছোঁ আপোনালোকক ফিচাৰীটো দেখুৱাই দিছোঁ ফিচাৰীটো এইটো চাওক ফিচাৰীটো এইটো ইফালে বহুত ধুনীয়া প্ৰকৃতি সৌন্দৰ্য আছে পিছফালে আমাৰ খেতি আৰু ইমান ফিচাৰী চাব এইয়া মাছ জুপি আছে এইটো ফিচাৰীতে 5 কেজি হোৱা চিতল মাছ মুঠতে 3 বছৰীয়া কাৱৈ মাছ এইটো ফিচাৰীতে আছে চাওক এই ফিচাৰীটো বহুত কষ্ট কৰি সি পালন কৰি ফিচাৰীত পুহিছে মাছটো 2 বছৰৰ পৰা সেই কাৱৈ মাছটো চিতল মাছটো 2 বছৰীয়া আৰু বহুত কাৱৈ মাছ আছে এইটো ফিচাৰীতে আছে এইটো ফিচাৰীৰ পৰা সি আজি আমাক ধৰি খুৱাইছে মাছখিনি আজি আমি বইল চব্জি খাইছোঁ খুব ধুনীয়াকৈ আৰু গাইজ খেতি পিছফালৰ পৰা মই দেখুৱাইছোঁ এইটো দেখিব ফিচাৰী ইমান ডাঙৰ পথাৰ এটা আছে এইটো চব ধান হয় এইবিলাক চব ধান সাৰুৱা ধান আমাৰ ইয়াত বহুত খেতি হয় মাছ আপোনালোকৰ লোকেশ্যনটো পঠাই দিছোঁ যদি আপোনালোকে এই কাৱৈ মাছটো খাবলৈ মন গৈছে তেতিয়াহ'লে ধেমাজিৰ পৰা চিধা আহি বৰদনিত পাব বৰদনিত পোৱাৰ আগত আপোনালোকে এটা যি দলং পাব সেই দলঙৰ ফালে যিটো ৰাইটত ৰাস্তাটো আছে সোমাই চিধা মিছামাৰী পাব মিছামাৰীৰ পৰা চিধা আহিব গাইজ আহি পিনি আপোনালোকে চিধা কি বুলি কয় এইটো ৰাইটত সোমাই দিব ৰাইটত বাঁহগৰা অৰূপ দেউৰী ঘৰ ক'ত বুলি ক'লে অৰূপ দেউৰী এনেই জনপ্ৰিয় হয় মোৰ দাদাজনৰ নামটো আৰু সুধিলেই হ'ল অৰূপ দেউৰীৰ ঘৰটো ক'ত চবে দেখুৱাই দিব ইয়াত বাঁহগৰাত আৰু আপোনালোকে সোমাই অৰূপ দেউৰীক কণ্টেক্ট কৰিব যদি পাৰোঁ মই দাদাৰ নম্বৰটো আপোনালোকক মোৰ লিংকটো ডিছক্ৰিপশ্যনত মই নম্বৰটো দি পঠিয়াম থেংক ইউ হেল্ল' গাইজ চাওক কাৱৈ মাছটো কেনেকৈ কি ধুনীয়াকৈ সজাই পৰাই থৈ দিছে আৰু এইটো পিটিকা কৰিবলৈ আছে বাছ আপোনালোকক দেখুৱাবৰ কাৰণে অলপমান মুখৰ পানী পৰি যাওক চবে গাইজ চাওক কি ধুনীয়াকৈ এইটো মাছেই হয় নে জলকীয়া হয় ভোট জলকীয়া হয় আৰু তাৰ লগতে আছে কিবা খিচিৰি মিচিৰিও আছে চাওক গাইজ এইটো হৈছে আমি নিজে বনাই লোৱা থলুৱা চাটনি হয় ইয়াত গুড়ি জলকীয়া আছে লচুন আছে আদা আছে আৰু ভোট জলকীয়া আছে আৰু লগতে এইটো মিক্সাৰ পিকল দিয়া হৈছে এইটো চাওক গাইজ কি ধুনীয়াকৈ দিছে এইটো সজাই পৰাই আৰু এইফালে দাদাই কিবা এই ঔটেঙা দিছে আমাৰ এই থলুৱা চব্জিটো আপোনালোকক খোৱা সময়খিনি আৰু দিম মই কেনেকৈ খাওঁ দেখুৱাম এতিয়া আৰু অলপ পিছত বেক